Hi guys, good evening. আজি মই সৰলেং পাহাৰলৈ আহিছো সৰলেং গছৰ অনুসন্ধানত আৰু সৰলেং গছ হৈছে সৰলেং শব্দটো কাৰ্বি ভাষাৰ শব্দ আৰু সৰলেংটো অসমীয়াত কয় জমলাখুটি গছ আৰু এই জমলাখুটি গছৰ বহুতো বনৌষধি গুণ আছে। আজি আমি সৰলেং পাহাৰলৈ কিমান দূৰ আহিছো পাহাৰে পাহাৰে সেয়া আপোনাক মোৰ লগত আহা ভাইটি আৰু দাদাই ক'ব। ককাই কওকচোন আমি সৰলেং পাহাৰলৈ কিমান দূৰ আহিছো? বামনিৰ পৰা 10 কিলোমিটাৰ মান আহা হৈছে। বামনিৰ পৰা 10 কিলোমিটাৰ কোন দিশত আহিছে? আমি পূব দিশতে আহিছো। হয়, এতিয়া এই সৰলেং গছৰ যি ঔষধি গুণ হয় আপুনি কওকচোন আৰু গছজোপাও দেখুৱাওক। গছজোপা এয়া এইজোপা হ'ল গছ। হয়, তাৰপিছত এয়া আলুটো। হয়, এই মানে ধৰ এইটো বগা আলু। এইটো বগা আলু জণ্ডিছৰ কাৰণে মানে আলুটোও খাব পাৰি, এই গছৰ ৰসটোও খাব পাৰি। জণ্ডিছৰ কাৰণে জণ্ডিছৰ কাৰণে অট'মেটিকলি ভাল। 2 পালি খালে মানে যিমানে জণ্ডিছক ক্লিয়াৰ হৈ যায়। জণ্ডিছতে আপোনাৰ কি বস্তুটো খাব? এই আলুটো ৰস উলিয়াই খাব পাৰে আৰু কেই পালিকে খাব? মানে ৰাতিপুৱা এপালি সন্ধিয়া এপালি। হয়, আৰু এই গছজোপা যে ৰসটো উলিয়াইও খাব পাৰে। হয়, সেইটো আমাৰ ধৰ পেচাব যেতিয়া বেছিকে ৰঙা হৈ যাব এই গছজোপাৰ ৰসটো উলিয়াই খাব পাৰে। মানে পেচাব জ্বলা পোৰা হলেও এই সৰলেং গছৰ ঠাৰিয়ে হওক বা আলু খাব পাৰে। আৰু সৰলেং গছ দুবিধ আছে বুলি শুনিছো, এবিধ ৰঙা এবিধ ৰঙা এবিধ বগা। তে ৰঙা গছটো কিবা কামত লাগেনে? ৰঙা গছটো ইমান গম নাপাওঁ, তথাপিতো মানে ঔষধি গছ বুলি জানো। আৰু ৰঙা সৰলেংটোতো আপোনাৰ পেচাব জ্বলা পোৰা কৰিলে সেইটোতো খাব পাৰে। পাৰিব, সেইটোও পাৰিব। কিন্তু বগা সৰলেংজোপাৰ আলুটোহে আপোনাৰ জণ্ডিছত খায়, হয় নহয়? ঠিক আছে। আৰু এই গছজোপা ৰস উলিয়াই পেলাই খায়। গছজোপা ৰস উলিয়াই খায়। এইটো সৰলেং পাহাৰ। সৰলেং পাহাৰত ইয়াত সৰলেং গছে ভৰি আছে। আপোনালোকে দেখিছে নিশ্চয় মোৰ কেমেৰাত। জমলাখুটি গছে ভৰি আছে আৰু এইখিনিতে এটা জুৰি গৈছে। এইটো সৰলেং পাহাৰ। এইটো সৰলেং পাহাৰৰ আমি এতিয়া হালনি বাগানৰ একদম মূৰত আছো আৰু সৰলেং পূব দিশত আৰু সৰলেং পাহাৰৰ মূৰত আছো। এই হালনি বাগানৰ সৰলেং পাহাৰৰ একদম মধ্য অংশ দি এটা জুৰি বৈ গৈছে। এই জুৰিটোৰ নামেই হৈছে সৰলেং জুৰি আৰু এই জুৰিটো এনেকে গৈ পেলাই বৰকছাৰী গাঁৱৰ পুলৰ ওচৰত পাইছেগে আৰু এই জুৰিটোৱে ননৈ নদীত লগ হৈছে। এতিয়া জুৰিটোত পানী আছে যদিও কিছু কম আছে। আমি এতিয়া ৰঙা সৰলেংজোপা চাবলৈ যাওঁ। এতিয়া আমি ৰঙা সৰলেং গছ বিচাৰি পেলাই গৈ আছো। গাইজ দেখিছেনে কিমান জংঘল আৰু এখন বৃহৎ হালনি বাগান। আৰু আমি সেইফালে বগা জমলাখুটি গছ বিচাৰি পেলাই আহিলো। এতিয়া ৰঙাৰ জমলাখুটি গছ আপোনালোকে কেনেকে চিনি পাব? এইটো চাওক, ৰঙা জমলাখুটি গছৰ এই ঠাৰিডাল ৰঙা আৰু ইয়াৰ আলুটোও ৰঙা ওলায়। এতিয়া পেচাব জ্বলা পোৰা কৰিলে এই ঠাৰিডাল, এই গছৰ পাতবিলাক আঁতৰাই এই ঠাৰিডাল যদি চুবাই খায় তেতিয়াও মানুহৰ পেচাব জ্বলা পোৰা ভাল হয়। বহুত ঔষধি গুণ সম্পন্ন। সেইকাৰণে মই আজি ভিডিঅ' কৰিবলৈ আহিছোঁ। সেয়া আগত বলক, এইজোপা ৰঙা সৰলেং গছ আৰু ইয়াৰ গজালি মেলিলে একদম টিকটিকা ৰঙা হৈ যায় ন? এজোপা ৰঙা সৰলেং গছ। আৰু আমি বগাটো আপোনালোকক অলপ আগত ভিডিঅ' কৰি দেখালো। এইখিনিত ৰঙা সৰলেং গছেৰে ভৰি আছে, গোটেই সৰলেং মানে গছে ভৰিছে। সেইকাৰণে এই পাহাৰটোৰ নামেই কাৰ্বিসকলে সৰলেং পাহাৰ নাম দি দিছে। এইজোপা মই বগা সৰলেং গছ এজোপা আকৌ উহালি ককাই দেখুৱাইছে জমলাখুটি। এই জমলাখুটি গছজোপা বগা আৰু ইয়াৰ এই ঠাৰিডাল এইটো পেচাব জ্বলা পোৰা কৰিলেও আপোনালোকে যদি চুবাইও খায় তেতিয়াও বহুত ৰসটো উলিয়াই খায় তেতিয়াও বহুত ভাল। আৰু স্থানীয় মানুহে এয়াই খায় নহয় জানো? আলুটো খাব পাৰে। আলুটো খায়। আমাৰ যেনেকে জণ্ডিছত মিৰি মাহৰ ৰস খায় তেনেকে এই জমলাখুটি গছো খাব পাৰে। এইটো বহুত ঔষধি গুণ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি কাষৰী গাঁৱৰ কুন্তি বাইদেউ ওচৰলৈ আহিছোঁ। তেখেতে সুদীৰ্ঘ 24 বছৰ ধৰি বনৌষধি গছবোৰ সংৰক্ষণ কৰিছে আৰু এখন তেওঁ উদ্যানেই আছে আৰু তেওঁ বনৌষধি গছবোৰৰ বিষয়ে বহুত পুংখানুপুংখভাৱে ক'ব জানে। আজি মই তেওঁৰ ওচৰলৈ জমলাখুটি গছৰ যি ঔষধি গুণ ব্যৱহাৰ সেই বিষয়ে মই বাইদেউক সুধিবলৈ আহিছোঁ। এতিয়া মই বাইদেউৰ ওচৰলৈ গৈ আছোঁ। অন হৈছে কওক। নমস্কাৰ, মোৰ নাম কুন্তি বৰা। মই কাষৰী গাঁৱৰ এগৰাকী মহিলা। এতিয়া মই ক'ব বিচাৰিছোঁ যে এই জমলাখুটি এইটো ইয়াৰ দুটা প্ৰজাতি দেখা পাওঁ, কিন্তু তাৰ কাণ্ড বা মূল একেই। আচলতে মাটিভেদেহে এইটো দুটা জাতৰ হয়, এটা বগা হয় এটা ৰঙচুৱা হয়। বগাটো আকৌ ৰঙালৈ পৰিৱৰ্তন হয়। গতিকে তাই বুলি বহু লোকে কয়
আৰু যিহেতুকে এইবিলাক লোকবিশ্বাস আৰু পৰম্পৰাগতভাৱে আমাৰ চলি আহিছে, ইয়াৰ তেনেধৰণৰ কোনো স্থায়ী মানে সম্ভেদ পাবলৈ পোৱা নাই এইটো মুখ বাগৰা কথাৰ ওপৰত। কিন্তু মই জনামতে জমলাখুটিডাল গছজোপা অতি প্ৰয়োজনীয় আমাৰ মানুহৰ কাৰণে। বিশেষকৈ যেতিয়া জণ্ডিছ ৰোগ হয় তেতিয়া জমলাখুটি বিচাৰি হাবুডুবু খায়। কিন্তু গ্ৰাম্য অঞ্চলত অপৰ্যাপ্ত পৰিমাণে জমলাখুটি আছে, কিন্তু ইয়াৰ ওপৰত অভিজ্ঞতা নথকাৰ কাৰণে আৰু অন্ধবিশ্বাসৰ কাৰণে আৰু আমাৰ প্ৰয়োজনত নাহিব বুলি আমি বহু বনৌষধি কাটি মেলি শেষ কৰি দিলোঁ। কিন্তু এতিয়া ই দুষ্প্ৰাপ্যৰ পথলৈ গৈ আছে। গতিকে মই ভাবোঁ আজি এই ভিডিঅ'টোৰ জৰিয়তে এই জমলাখুটিডাল সকলোৱে চাওক আৰু পাৰিলে গছত টাবত ৰাখি থোৱাৰ ব্যৱস্থা কৰিলে ভাল হয়, কাৰণ বনৌষধিজোপা নিজৰ কামত নাহিলেও আন 10জনৰ কামত আহিব। মই জনামতে এই জমলাখুটিডাল যেতিয়া ইয়াৰ শিপাটো ডাঙৰ হয়, এইটো বৰ উপকাৰী বস্তু। জণ্ডিছ ৰোগত ইয়াৰ আলুটো আনি পেলাই কাটি পেলাই সিজাই পেলাই তাৰ পানীটো খায়। আকৌ কিছুমানে কি কয় যে ইয়াৰ মূলটো উলিয়াই ভালকৈ পিহিব লাগে, পিহি পেলাই তাৰ ৰসটো গাখীৰৰ লগত খালে লিভাৰ ভাল হয় বুলি কয়। আৰু সেইটো তেনেকৈয়ে চলি আহিছে আমাৰ মাজত। কিন্তু এতিয়া কথাটো হ'ল কি, ইয়াৰ কোনো লিখিত বা তেনেকুৱা আমি তথ্য পোৱা নাই। যিটো লোকবিশ্বাস আৰু পৰম্পৰাগতভাৱে আহি আছে তাৰ ওপৰত বিশ্বাস কৰি পেলাই এইটো আজিও আমাৰ মাজত ই জীৱিত হৈ আছে আৰু চলি আছে। আৰু মই ভাবোঁ যদি এজোপা উপকাৰী নহ'লহেঁতেন মানুহে হয়তো ইয়াক ব্যৱহাৰ নকৰিলেহেঁতেন। গতিকে চিনি থোৱা ভাল আৰু সংৰক্ষণ কৰি থোৱা ভাল। জমলাখুটি কিন্তু উপকাৰী বস্তু। ধন্যবাদ। মই এজন শদিয়াৰ নিবাসী। মোৰ গাঁওখনৰ নাম হ'ল পদুমপুৰা গাঁও। আজি মই এই জমলাখুটিৰ বিষয়ে 2-এষাৰমান ক'বলৈ ওলাইছোঁ। গতিকে আপোনালোকে চাই ল'ব, ভালকৈ মন কৰক। ইয়াৰ পৰা এই আগলিৰ পৰা দেখা যাব, ইয়াৰ পৰাও খাব পাৰিব আপোনালোকে। প্ৰথম 1 নম্বৰটো হ'ল ঔষধি গুণটো হ'ল আপোনাৰ যদি জণ্ডিছ হয় ইয়াক চুবাইও খাব পাৰিব বা আলুটো 3 চামুচকৈ ডেইলি 3 দিন খাব লাগিব। আৰু 2 নম্বৰটো হ'ল এটা কথা, মহিলাই যেতিয়া গৰ্ভধাৰণ কৰে, যৌনাংগ জ্বলা পোৰা কৰে, তেতিয়া ইয়াৰ আলুটো 3 চামুচকৈ 1 সপ্তাহমান খালে তাৰ আৰোগ্য ভাল হয়। তাকে কৈ মোৰ এই সেইখিনি সামৰণি মাৰিছোঁ।